এইটো চাওক লেভেণ্ডাৰ কালাৰত এইকেইটা ডিজাইনকেইটা আকৌ কৈছোঁ মই ডিজাইনকেইটা একদম নিউ আহিছে, নিউ বনোৱা হৈছে, একদম ইউনিক ডিজাইন। চাদৰখনৰ আঁচলটো চাব, এনেকুৱা হেভি ৱৰ্ক আছে গুণাৰ চব, এনেকুৱা ডাঙৰ ডাঙৰ বুটা আৰু মীনা ৱৰ্কবোৰ চাব খুবেই ধুনীয়া। এনেকুৱা আঁচলটোত আকৌ ব্লু কালাৰত এনেকুৱা চাব একলাইন এনেকুৱা বুটা আছে। গোটেই চাদৰখনতে সৰু সৰু গুণাৰ বুটা আছে। এইকেইটা চাইড পাৰিকেইটা একদম সৰু সৰু চাওক, খুবেই মৰম লগা। কাপোৰৰ কোৱালিটি একদম ধুনীয়া হ'ব, পাটৰ কাপোৰৰ দৰে হ'ব। পিন্ধিলে একদম পাটৰ কাপোৰ দৰে লাগিব। মেখেলাখন চাব, মেখেলাখন খুবেই হেভিত বনোৱা হৈছে। এখন মেখেলা গোটেইটো এনেকুৱাকৈ হেভি ৱৰ্ক আছে। ব্লাউজ পিচটো চাওক, ব্লাউজ পিচটো ইয়াৰে মেইন হয়। ব্লাউজ পিচটোৰ এইখিনি হাতত চাওক এনেকুৱাকৈ ডাঙৰকৈ বুটা কৰা আছে। এইখিনি হাতত থাকিব, বাকীবোৰ প্লেইন থাকিব। এইখিনি অকল ডিজাইন কৰা হৈছে ব্লাউজটো বেলেগকৈ।